আজি দেখোন ৰাতিপুৱাই এঘণ্টা বাজিল। মই ক'লে FM বাজা হয়, কিন্তু নিজে যে লগৰবিলাকৰ লগত ক্ৰিকেট খেলিব, কেৰম খেলিব, মুৰ্গীবিলাকে খেতি কৰি ভৰ্তি কৰাই দিছে। আমাৰতো নাই লাগছে আগৰ বেটা। এই দিনটো লগৰবিলাকৰ লগত ক্ৰিকেট খেলিব, কেৰম খেলিব, মোবাইলেদি লুডু খেলিব, সেইবিলাক নহ'ব লাগছে আগৰ বেটা এইটো। হেই মামাই মাৰি তই যে ইমান বকি আছা, অকল কি আমাৰ ঘৰতে হৈছে নেকি এই লকডাউন? গোটেই বিশ্বতে হৈছে এই মহামাৰী। খাব নাপায় মানুহ মৰবো এতিয়া। কিয় মৰিম? এনেওতো চৰকাৰে চব সুবিধা দিছে, চাউল দিছে, দালি দিছে, তাৰপিছত বেংকতো পইচাও ভৰাই দিছে, আৰু কি যে ঘোষণা কৰা নাই। মই গুচি গ'লে খাবই নাপাই মৰিবি। এনে কৈছোৱে মই, তোৰ দৰে এজনী লক্ষী থাকোঁতে মই কিহৰ চিন্তা কৰিম? সেইকাৰণে কৈছো লকডাউন মানে ঘৰতে থাক, নিজৰ সুৰক্ষিত থাক আৰু পৰিয়ালটো সুৰক্ষিত ৰাখ। নমস্কাৰ, আমি অকণমান অভিনয় কৰিবলৈ চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ভিডিঅ'সমূহ পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল বাটনটো বজাই দিব।